এক মিনিট ৰ'ব দেই। জুবিন দা এখন চিনেমা আৰু কেইটামান ডায়লগ মই আপোনালোকক শুনাম, আৰু এই ডায়লগ কেইটা শুনি পেলাই আপুনি এতিয়া বৰ্তমান চলি থকা চৰকাৰ হওক বা আগতে চলি থকা চৰকাৰ হওক, সেই কথাখিনিত কিছুমান খাপে খাপে লাগি গৈছে। আপুনি কথাখিনি অকণমান মন দি শুনিব, শুনকচোন। চাচোন আজি মেক্সিমাম পলিটিচিয়ানৰ এটা ক্ৰিমিনেল বেকগ্ৰাউণ্ড আছে, তথাপিও আমি সিহঁতক ৰাজপথত বহুৱাই আছোঁ, আৰু সিহঁতে যিকোনো এটা ইছ্যু খামোচ মাৰি ধৰি সম্পূৰ্ণ সুযোগ লৈ আছে। বিদেশী খেদাও বুলি চিঞৰি চিঞৰিও মন্ত্ৰী এম এল এ হৈছে। কিছুমানে আকৌ বিদেশী নাই বুলি চিঞৰি চিঞৰি ৰজা হৈ আছে। একেখিনিয়ে প্ৰজা, একেখনেই ৰাজপাট, বুজিছ? কেৱল নাই আৰু আছে। ভালকে কোৱা কৃতিপটো তই জানিব লাগিব। তাৰপিছত চব সুবিধাই সুবিধা, কণাও ৰজা, বোবাও ৰজা। এইখন সমাজৰ সঁচা ছবিখন প্ৰকাশ পায় বুলি সাধাৰণ মানুহে ইয়াত ঘটিত প্ৰত্যেকটো ঘটনা সঁচা বুলি বিশ্বাস কৰে, আৰু তাৰে সুবিধা লৈ কিছুমান সাংবাদিকতাৰ নামত নিজৰ স্বাৰ্থ পূৰণ কৰি আছে। ভিডিঅ'টো চালে আপোনাৰ মতামতটো জনাই থৈ যাব এটা কমেণ্ট। থেংক ইউ। জয় জুবিন দা।